ক্ষতিপূরণ বিষয়ক এরেস্ট করক লুণ্ঠনকারী বিষয় দীপক দাস মুর্দাবাদ ব্লাক মন্ডল বীরেন ডেকা মুর্দাবাদ বীরেন ডেকাক বহিষ্কার করক কিছুমানে বেলেগৰ ঘৰত থাকিব লগা হৈছে এনেকৈ আৰু খেতি পথাৰটো ক'বই নালাগে একদম ধুৱাই লৈ গৈছে খেতি পথাৰ আমাৰ পাকঘৰ বেৰা চেৰা ভাঙি গৈছে সাহায্য পোৱা নাই লগা মানুহে পাইছে বেছিভাগ মানুহে পাইছে আমাৰ কিন্তু ফিচাৰীৰ মাছ চাছ বহুত গৈছে খেতি পথাৰ ধুৱাই লৈ গৈছে একোৱে নাই আমাৰ এতিয়া কিমান অভাৱত চলিছোঁ কিন্তু গামবুঢ়া আমাৰ গাঁৱত তাৰমানে একদিনো খবৰ নলয় পইচা সোমাওঁ বুলি গম পাইছোঁ 5 দিন দেখা পালোঁ গামবুঢ়া কাত তাৰ আহে কিন্তু গম নাপাওঁ এইটো পইচা কিন্তু 50-50 হ'ব বুলি কৈ আছে আমি গম পোৱা নাই সেইটো কোনে দিছে কি নিদিছে দুৰ্নীতি বন্ধ হ'ব লাগে যিখিনি গৰীব মানুহ গোটেইখিনিত নাপাব লগা মানুহে আহিছে এইখিনি চবে মানে কি পাব লাগে যদি নাপায় ইয়াতে কিন্তু ডাবুল আন্দোলন হৈ যাব ইয়াতকে আমি ওপৰত গুচি যাম যদি ইয়াতে যদি আমাক যদি কিন্তু আমাৰ গামবুঢ়া কিন্তু নালাগে এইটো কিন্তু সঁচা কথা গামবুঢ়াৰ কাৰণে পইচা দিছে আমাক দিব লাগে গামবুঢ়াই কিয় দুৰ্নীতি কৰি আছে হেমন্ত বিশ্ব শৰ্মাই পইচা দিছে গামবুঢ়াক আমাক কৈছে কি লিষ্ট বনাব দিছে গামবুঢ়া সেইটোৱে লিষ্ট বনাব লাগে পইচা প্ৰাপ্য মানুহখিনিক দিব লাগে কিন্তু গামবুঢ়াই সেইটো নকৰি কিয় বেইমানি কৰিছে গামবুঢ়াৰ ঘৈণীয়েকে পাইছে গামবুঢ়াৰ ভাজ্যা পুতেকে পাইছে গামবুঢ়াৰ ভায়েকে পাইছে গামবুঢ়াৰ মানে কি গোষ্ঠী দি পাইছে একো মানে গামবুঢ়াৰ পাকা ঘৰ গামবুঢ়াৰ এনে বানপানী উঠছি কিন্তু আমাৰ দৰে হোৱা নাই আমাৰ যি পৰ্যায় হৈছে গামবুঢ়াৰ সেই পৰ্যায় ভুক্তভোগী হোৱা নাই গামবুঢ়াই বহুত আমাৰ লগত নাইনচাফি কৰিছে কিন্তু আমি এইটো আন্দোলনত যদি হিমন্ত বিশ্ব শৰ্মাই ছাৰে যদি আমাক যদি মুঠ দাঙি নাচায় তেতিয়া কিন্তু ইয়াতকৈ আমি কিন্তু বেলেগ বেলেগ ব্যৱস্থা ল'ব কিন্তু হ'ব কিন্তু চবকে ক্ষতিপূৰণ দিম বুলি সেই হিচাপে দিছিও কিন্তু মাজত দালালগিলা শেষ কৰিছে এতিয়া আমাৰ ঘৰগিলাখান আৰু নতুনকৈ ছাৰ্ভে কৰিব লাগে ছাৰ্ভে কৰি চাই কিনে ক্ষতিপূৰণ আমাক লাগে সমগ্ৰ অসমৰ লগতে গান্ধীবাৰীতো উত্তৰ আৰু দক্ষিণ গান্ধীবাৰীত বানৰ একদম প্ৰবল ৰূপ যাৰ কাৰণে নেকি সেনাই উদ্ধাৰ কৰিব লগা এটা পৰ্যায় আহি পৰিছিল গতিকে তেনে ক্ষেত্ৰত বহুতৰে ঘৰ বাৰী ক্ষতি হৈছে কৃষি ক্ষতি হৈছে পশু যথেষ্ট খাদ্যৰ কাৰণে অসুবিধা হৈছে তেনে ক্ষেত্ৰত চৰকাৰে এটা সাহায্য আগবঢ়াইছিল 95,100 টকাকৈ আগবঢ়াইছিল এই যিটো আগবঢ়োৱা ধন এই ধনৰ প্ৰায় 150-200 পৰিয়াল এতিয়াও বঞ্চিত হৈ আছে প্ৰকৃত পৰিয়াল 57 ঘৰ মানুহক দিছে তাৰে ভিতৰত 90% মানুহ নাপাবলগীয়া মানুহ তাৰে ভিতৰত হয়তো 10% মানুহ পাব লগা গতিকে এইটো এটা বৃহৎ কেলেংকাৰী সমগ্ৰ তামোলপুৰত আমি যিটো দেখিছোঁ সৰ্বমুঠ 29 কোটি প্ৰায় 30 কোটি টকাৰ এটা এমাউণ্ট এটা মানে বৃহৎ এমাউণ্ট এই এমাউণ্টটোত আজি আমাৰ সন্দেহ উপজিছে ইয়াত ছাৰ্ভে কৰা GRS গাঁওবুঢ়া মণ্ডলৰ লগতে SDC DC ইয়াত জড়িত থকাৰ আমাৰ এটা সন্দেহ হৈছে এইকাৰণে সন্দেহ হৈছে আমি বাৰম্বাৰ তেখেতসকলক কৈ থকাৰ পিছতো তেখেতসকলে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই ইয়াত প্ৰকৃত ক্ষতিগ্ৰস্ত লোকে সাহায্য পোৱা নাই গতিকে আমি আপোনালোকৰ এই সংবাদ মাধ্যমৰ জৰিয়তে আমি আহ্বান জনাইছোঁ যে আমাৰ বৰ্তমানৰ চৰকাৰৰ এইটো এটা প্ৰমোদ বড়োৰ এটা গৃহ সমষ্টি তেখেতে আজি নীৰৱ ভূমিকা গ্ৰহণ কৰি থাকিলে নহ'ব আজি MLA জলেন দৈমাৰী তেখেতে নীৰৱ ভূমিকা গ্ৰহণ কৰি থাকিলে নহ'ব এইসকল বিষয়া কৰ্মচাৰীৰ ওপৰত উচ্চ পৰ্যায়ৰ এটা তদন্ত ঘোষণা কৰিব লাগে আৰু তদন্ত কৰি এইসকল বিষয়া কৰ্মচাৰীক অতি শীঘ্ৰে নিলম্বন কৰিব লাগে ইয়াত কেৱল মণ্ডল গাঁওবুঢ়া বা GRS কেৱল মানে জড়িত নাই এইসকল ব্যক্তিৰ লগতে এই তিনিওগৰাকীৰ লগতে আমাৰ সন্দেহ উপজিছে তেখেতসকলে কৈছে SDCয়ে কৈছে যে ইয়াত ভিজিলেন্সৰ মানুহ আহিছে মুখ্যমন্ত্ৰীৰ মানুহ আহিছে মন্ত্ৰী সঞ্জয় কিষাণৰ মানুহ আহিছে সেইসকল কোনসকল ব্যক্তিক ভিজিলেন্সৰ দায়িত্ব দিছে সেইসকলৰ ওপৰত তদন্ত হ'ব লাগে আৰু সেইসকল ব্যক্তিয়ে তৈয়াৰ কৰা লিষ্টত শেষৰটো মোহৰ মৰা SDC DCৰ ওপৰতো তদন্ত হ'ব লাগে তেখেতসকলৰ 29 কোটি টকাৰ সমগ্ৰ তামোলপুৰৰ 29 কোটি টকা আৰু গান্ধীবাৰীৰ সৰ্বমুঠ 46 লাখ টকা এই গোটেই বৃহৎ এমাউণ্টটোৰ SDCয়ে কিমান পাইছে DCয়ে কিমান পাইছে আৰু তলৰ কৰ্মচাৰীয়ে কিমান পাইছে তাৰ ওপৰত এটা উচিত তদন্ত লাগে আৰু এইসকল ব্যক্তিক অতি শীঘ্ৰে তদন্তৰ আওতালৈ আনি তেখেতসকলক চাকৰিৰ পৰা নিলম্বন কৰিব লাগে